হাই ফ্ৰেণ্ড, ৱেলকাম টু আৱাৰ চেনেল। আজি এইটো ভিডিঅ'ত আমি আলোচনা কৰিম যৌন মিলন কিমান সময় কৰিলে আপোনাৰ নৰ্মেল বুলি ধৰি লোৱা হয়। তো বহুত মানুহ সচৰাচৰ য়ং জেনেৰেশ্যনৰ পুৰুষৰ ক্ষেত্ৰত নৰ্মেল ডিউৰেশ্যনৰ ওপৰত বহুতো ভুল ধাৰণা থাকে। কাৰণ বহুতো মানুহে ফোন ভিডিঅ' চাই আৰু তেনেকৈ মনত ভাবি লয় আৰু এনেকুৱা লাগে যে মনত আচল জীৱনটো ছেক্স ডিউৰেশ্যন তেনেকুৱাই হয় নেকি। ইয়াৰ কাৰণে নৰ্মেল মানুহেও নিজকে বেমাৰী বুলি ভাবি লয় আৰু মনত বহুতো চিন্তা এই বিষয়ে কৰি থাকে। কিন্তু মেডিকেলি কি কয় ইয়াৰ বিষয়ে এটা বহুত ডাঙৰ ষ্টাডি হৈছিল বহুত দেশতে, নৰ্মেল ছেক্স ডিউৰেশ্যন কিমান হয়। তো ৰিজাল্ট আহিছিল যে 5 মিনিট 4 ছেকেণ্ড সময়, কিন্তু এইটো আছিল আপোনাৰ এভাৰেজ টাইম। যদি ৰেঞ্জৰ বিষয়ে কয় তেতিয়াহ'লে এভাৰেজ টাইম 2 পৰা 10 মিনিট সময় যৌন মিলন কৰিব পাৰিলে তাক নৰ্মেল বুলি কোৱা হয়। কিন্তু প্ৰশ্ন আহে যে কম ডিউৰেশ্যন কাক কয় বা প্ৰিমেচুৰ ইজাকুলেশ্যন কাক কয়। প্ৰিমেচুৰ ইজাকুলেশ্যনৰ বিষয়ে বেলেগ ধৰণে বেলেগ ধাৰণা আগবঢ়াইছিল। এটা ধাৰণা আছিল যে যদি হাজবেণ্ড আৰু ৱাইফ দুয়োজনে যদি ছেটিছফাই নহয় তেতিয়াহ'লে তাক প্ৰিমেচুৰ ইজাকুলেশ্যন বুলি কোৱা হয়। এইটো ধাৰণা ভুল বুলি গণ্য কৰা হ'ল। তাৰপিছত ক'লে যে যদি 2 মিনিটৰ ভিতৰতে যদি মানুহজনৰ যৌন মিলন কৰিলে ডিছচাৰ্জ হৈ যায় তাক প্ৰিমেচুৰ ইজাকুলেশ্যন বুলি কোৱা হয়। তাৰপিছত আৰু কি কৰিলে, আমেৰিকান চাইকেট্ৰিক এছ'চিয়েশ্যনে ইয়াৰ বিষয়ে আৰু ৰিচাৰ্চ কৰিলে, বহু ধৰণে ৰিচাৰ্চ কৰি পাব্লিছ কৰিলে যে যদি মানুহ এজনে যৌন মিলন কৰি থাকিলে যদি 1 মিনিটৰ সময়ৰ ভিতৰত যদি ডিছচাৰ্জ হৈ যায় তেতিয়াহ'লে তাক প্ৰিমেচুৰ ইজাকুলেশ্যন বুলি কোৱা হয়। সেয়েহে মনত ৰাখিব, যদি যৌন মিলন কৰোঁতে 1 মিনিট কম সময়ৰ ভিতৰতে যদি বাৰে ডিছচাৰ্জ হৈ থাকে তাকে প্ৰিমেচুৰ ইজাকুলেশ্যন বুলি কোৱা হয়। যদি কোনোবাই 2 মিনিট সময়, 3 মিনিট সময় বা 4 মিনিট সময় যৌন মিলন কৰিব পাৰে তাক নৰ্মেল বুলি ধৰি লোৱা হয়। সেয়েহে আপোনালোকে কেতিয়াও মনত চিন্তা নাৰাখিব এই বিষয়ে, কাৰণ নৰ্মেল লাইফ বহুতে বেলেগ হয়। যদি ভিডিঅ'টো ভাল লাগিছে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব।